একেলগে আমি চাম আজি। হেল্ল' খম আপুনি এবাৰ কৈ দিয়ক আৰু এবাৰ কৈ দিয়ক। এ বঢ়িয়া। এইফালে চাওক পুৰা আপোনালোকে ভিউ চেক কৰক। হেল্ল' 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 মাইক টেষ্টিং। এতিয়া আছোঁ মই গুৱাহাটীৰ বালাজী মন্দিৰত। আৰু মই গুৱাহাটীৰ বিশেষ এটা কাৰণত আহিছিলোঁ। ঘৰৰ পৰা আহোঁতে পূৰা ব্লগ চলগ একেবাৰে শ্বুট কৰিব নোৱাৰিলোঁ, মানে বহুত বেছি ব্যস্ত আছিলোঁ আৰু সময় পোৱা নাছিলোঁ এইফালে দৌৰা কিবা কিবি, মানে সেইকাৰণে ব্লগ শ্বুট একেবাৰে কৰিব নোৱাৰিলোঁ। আৰু আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইলটো চাই আপোনালোকে অলপ হ'লেও গম পাইছে চাগে। 14 এপ্ৰিল তাৰিখে গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত ইমান ডাঙৰকৈ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড ইমান ডাঙৰকৈ হ'বলৈ গৈ আছে। আৰু তাত মই এতিয়া যাবলৈ ওলাই আছোঁ, মানে তাৰ পৰিৱেশটো একদম মজাকৈ দেখাবলৈ চেষ্টা কৰিম। 10,000 নাচনী একেলগে নৃত্য কৰিব আৰু বাকী ঢুলীয়াটো থাকিবই, তো সকলো পৰিৱেশ দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু তাৰ আগতে মোৰ ইণ্ট্ৰটো মেইন, ইণ্ট্ৰটো দিবই লাগিব। হেল্ল' গাইজ, তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বালাজী মন্দিৰৰ পৰা ডাইৰেক্ট আহি পাই গ'লোঁ আমি সৰু সজাই ষ্টেডিয়ামৰ ওচৰত। মেইন গেটৰ পৰা সোমাই আহিলোঁ আৰু এতিয়া আহি কেনেকুৱা লাগিছে? মোৰ লগত লগৰ এজন আছে আৰু এইফালে পূৰা নাচনী ঢুলীয়া পূৰা গৈ আছে আৰু ভিতৰৰ পৰিৱেশটো এতিয়া দেখাব চেষ্টা কৰিম। কি খবৰ? মই জানো নয়ন দা, ভালনে খবৰ? ভাল 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 একদম বঢ়িয়া। আপোনাক লগ পাম বুলি ভাবিছোঁ, মানসক ফোন কৰিছিলোঁ এবাৰ, মানে ইয়াতে আছোঁ, গহপুৰৰ পৰা আহিছোঁ পূৰা। বাকী চব ঠিকে আছে ন? চব ঠিকে আছে। আৰু ভালনে আপোনাৰ? একদম বঢ়িয়া, লগ পাই ভাল লাগিল। বহুত ভাল লাগিল ভাই, একেলগে আমি চাম আজি। আপোনাৰ আজি যিহেতু গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ব ওলাইছে, আজি হ'বই। অনুভৱ কেনেকুৱা আজি? বহুত ভাল, এতিয়ালৈকে বহুত ভাল অনুভৱ। এতিয়া ভিতৰত যাম আৰু চাম। আৰু একেলগে চবে হেল্ল' অসম বুলি কৈ দিয়ক এবাৰ। হেল্ল' অসম আপুনি এবাৰ কৈ দিয়ক আৰু এবাৰ কৈ দিয়ক। এ বঢ়িয়া। আৰু একেবাৰে ওপৰত উঠি কেনে ভিতৰৰ পৰিৱেশটো ভালকৈ দেখাই আছোঁ আপোনালোকক একদম ওপৰৰ পৰা। তো এতিয়া ওপৰত গৈ থাকোঁ। আৰু এতিয়া একেবাৰে ওপৰত আহি গোটেই গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামৰ পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ। আৰু অলপ সময়ৰ পাছতেই পূৰা মানে হাজাৰ হাজাৰ নাচনীয়ে ডান্স কৰিব। আৰু এতিয়া কি গৰম, বাপৰে! বহুত সময় ৰখিলোঁ আৰু এতিয়া লাহে লাহে ডান্স কৰাৰ সময়টো আহি পালে। আৰু এইফালে চাওক পুৰা আপোনালোকে ভিউ চেক কৰক, পূৰা পৰুৱাৰ দৰে নাচনীবিলাকক পূৰা মানে পৰুৱাৰ দৰে দেখিছে। কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে? সঁচাকৈ আজি ভাল লাগিছে। আমাৰ অসমৰ বিহুটো এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ গৈছে, তাক বঢ়িয়া, আনন্দিত হৈছোঁ। একদম বঢ়িয়া। আৰু অলপ সময়ৰ পাছতে পূৰা বিহুৰ ডান্স আৰম্ভ হ'ব। আৰু ফাইনেলি এতিয়া পূৰা 11,000 নাচনী একেলগে পূৰা নৃত্য আৰম্ভ হৈ গ'ল। আপোনালোকে নিশ্চয় চেক কৰক। গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা আহি গ'লোঁ আৰু তাত মানে বেছি সময় নাথাকিলোঁ, সোনকালে আহি গ'লোঁ। আৰু এতিয়া মই আছোঁ
পল্টন বজাৰত আৰু ইয়াত মোৰ কাম এটা আছিলে মানে সেইকাৰণে ইয়াতে আহিছোঁ আৰু এতিয়া বহুত বেছি ৰাতি হৈ গৈছে বহুত বেছি ইয়াত হাল্লাও হৈ আছে সেইকাৰণে মই ইয়াত বেছি কথা নকওঁ আৰু The next day. গুড মৰ্ণিং আৰু আজি হ'ল নেক্সট ডে আৰু এতিয়া মই গুৱাহাটীত নাই এতিয়া আছোঁ বিশ্বনাথ চাৰিআলি আৰু গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পূৰা মানে বিহু ডান্স চান্স চব দেখালোঁ আপোনালোকক ভিডিঅ'ত আৰু গোটেইখিনি মই ভিডিঅ' দি দিব নোৱাৰোঁ কাৰণ ব্লগততো দি দিব নোৱাৰোঁ ইমান দীঘলকৈ জানে আপোনালোকে যিমান পাৰোঁ মই দি দিবলৈ চেষ্টা কৰিলোঁ আৰু মই ৰিয়েলত চাইছোঁ না মানে বিহু ডান্সটো পূৰা পাগল হৈ গৈছোঁ মানে গোটেই সৰু সজাই ষ্টেডিয়াম মানে হিলাই দিয়া নিচিনা লাগিছে পূৰা একদম মানে ফালি দিছে আৰু পূৰা আৰু তাত পূৰা ডান্স চান্স কৰি হৈ যোৱাৰ পাছত মই ব্লগ শ্বুট কৰি একোৱেই নকৰিলোঁ তাত কালি আৰু মানে কৰিব মন নগ'ল কাৰণ বহুত বেছি গৰম লাগি আছিলে তাত আৰু গুৱাহাটীত বহুত কিবা কিবি কাম চাম আছিলে চব কাম মেলি মানে কৰি কমপ্লিট কৰি ডাইৰেক্ট কালি ৰাতিয়ে মই গুচি আহিলোঁ আৰু এতিয়া বিশ্বনাথ চাৰিআলিত মানে ট্ৰেইনৰ পৰা নামিছোঁ কাৰণ আমাৰ ঘৰৰ ওচৰত যোনটো ষ্টেচন আছে তালৈকে মানে মই অহা ট্ৰেইনটো তাত নৰখাই পাৰ হৈ যাব মানে ডাইৰেক্ট সেইকাৰণে ইয়াতে ৰখিলোঁ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা বেলেগ এটা ট্ৰেইন ৰখি আছোঁ এতিয়া বেলেগ এটা ট্ৰেইনত যাব লাগিব নগ'লেও নহয় কাৰণ আজি হ'ল গৰু বিহু সকলোকে গৰু বিহুৰো শুভেচ্ছা জনাই দিছোঁ আৰু মোৰ লগৰটো আছে মোৰ লগত গুৱাহাটী গৈছিলে সেয়া দেখাই দিয়ে এবাৰ চেহেৰাটো ভাই চাহাব হিৰ' বাই বাই ন আকৌ লগ পাম আকৌ ভাল লাগিল লগতে গুৱাহাটী গৈ আমি দুজনে গৈছিলোঁ আৰু লগৰটোক বাই বাই দিছিলোঁ আৰু কিন্তু আৰু এজন লগৰ ষ্টেচনত মানে আমাৰ গাঁও ফালে যাব আমাৰ ঘৰৰ ওচৰতে যাব আৰু সি মানে গীটাৰ লৈ আছে গীটাৰটো দেখি মনত পৰিলে লগৰটো মানে ধুনীয়া গান গায় বাই বাই দিছিলোঁ কিন্তু বাই বাই দিয়াৰ আগতে 5 লাইন মানে এনে গান শুনাই দেচোন আজি মোৰ ব্লগত এবাৰো গান গোৱা নাই তই হ'ব বাৰু 2 লাইনমান শুনাই দিলে মানে ষ্টিং খাই মানে মাতটো হেৰি হৈ আছে আৰু তুমি দেখিছা একো নাই অলপ এনে 5 লাইন মান এনে গুণগুণাই দিলে হ'ল পাহাৰৰে চুৰকে মেঘে মেঘে যাছে হিয়াৰে গাদত আবেগত জাগিব তাহতোৰে চৌদিশে মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে মুতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চুৰাকে মেঘে মেঘে যাছে হিয়াৰে গাদত আবেগত জাগিব তাহতোৰে চৌদিশে মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে মজা মজা বঢ়িয়া 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 আগবাঢ়ি যোৱা এনেকৈ মোৰ ফালৰ পৰা ছাপৰ্টটো সদায় থাকিবই আৰু গানটোক একদম বঢ়িয়াকৈ গাই দিলে এতিয়া বাই বাই আৰু এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা ডাইৰেক্ট আহি পাই গ'লোঁ ঘৰত নহয় মানে ঘৰতো আহি পালোঁ বাৰু তাৰ পাছত লগৰ এজনৰ লগত অলপ মানে ওলাই আহিছিলোঁ আৰু কিবা এটা কাম আছিলে লগৰটো মানে শুক্ৰ সিং এয়া কি খবৰ একদম কেইদিনমানৰ পিছত লগ পাইছোঁ আৰু আমি এনেই অলপ ওলাই আহিছিলোঁ মানে ইয়াৰ কিবা এটা কাম আছিলে তো আৰু এইটো ভিডিঅ'টো একদম গুৱাহাটীতে আৰম্ভ কৰা গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা পূৰা আমাৰ গাঁৱত আহি পাই গ'লোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ শেষ কৰিম বাৰু একেবাৰে শেষৰ ভিডিঅ'টো একেবাৰে গাঁৱত গৈ কেনে শেষ কৰিম ভিডিঅ'টো এতিয়া গাঁৱত গৈ থাকোঁ আৰু এতিয়া গাঁৱত আহি গ'লোঁ গাঁৱত মানে লগৰটোৰ ঘৰতে আহিছিলোঁ আৰু ইয়াৰ পৰা সিহঁতৰ ৰাস্তাতে আছোঁ সেয়া লগৰটো ইয়াত আছে পূৰা এইফালে বহি আছে মোবাইলত বিজি হৈ আছে আৰু এইটো ভিডিঅ'টো কি ক'ম আৰু একদম গুৱাহাটীৰ পৰা গুৱাহাটী মানে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড ভাবিলে কিবা এটা মানে কপি যায় মানে গাঁও চাওঁ কপি যায় পূৰা একদম মানে তাত যিবিলাক ভিডিঅ'টো আৰম্ভণিৰ পৰা কৈ আছোঁ 11,000 নাচনী একেলগে ডান্স কৰা আৰু একেবাৰে মই ওপৰৰ পৰা দেখাব চেষ্টা কৰিছিলোঁ একদম পৰুৱা নাচি থকা নিচিনা লাগে মানে একদম পূৰা সৰু সজাই ষ্টেডিয়াম পূৰা হিলাই দিছে পূৰা একদম মজা ভাষা নাই ক'বলৈ কাৰণে আৰু এতিয়া যিহেতু বিহু আহি পালে আৰু মানে বিহুৰ ভিডিঅ' লৈ আহিম চবতে টাউন এৰিয়া বা কিবা কিবি চবতে বিহু আজিকালি চব আধুনিক ষ্টাইল হৈ গৈছে চব বেলেগ বেলেগ হৈ গৈছে আগৰ ষ্টাইলবিলাক নাই মানে আজিকালি আগতে এনেকৈ ঘৰে ঘৰে যে নাচিব যায় কিবা কিবি তেনেকুৱা নাই গাঁৱৰ বিহুৰ মানে ষ্টাইলটো অলপ দেখাব চেষ্টা কৰিম বিহুৰ ভিডিঅ' একদম লৈ আহিম বাৰু মজাকৈ তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি ভিডিঅ'তে ইয়াতে কৰিছোঁ জয় আই অসম